স্বৰ্গদেউ স্বৰ্গদেউ ডাঙৰীয়া আজি আপোনাক বৰ চিন্তাত থকা যেন লাগিছে ডাঙৰীয়াসকল স্বৰ্গদেউ যি দিন ধৰি আপোনালোকে মোক এই আহোম ৰাজসিংহাসনৰ সতে নিযুক্তি কৰিলে সেই দিন ধৰি কোনোবাই যেন কৈছে মোক কানে কানে সুলিখা তই সাৱধান বিপদৰ গহনি শিখা প্ৰতি মুহূৰ্ততে মোৰ চকুৰ আগতে ভাহিব লাগিছে অনতে পলমে নিৰ্মূল কৰাৰ কথা চিন্তা কৰক ডাঙৰীয়াসকল স্বৰ্গদেউ আপুনি নিশ্চিন্তে থাকক আমি প্ৰতি মুহূৰ্ততে আমাৰ প্ৰজাগণ আৰু স্বৰ্গদেউৰ মংগলে থকাটোহে কামনা কৰিছো স্বৰ্গদেউ ডাঙৰীয়া আজি সভাত ইয়াৰ এটা সুবিধান্ত লোৱা আৱশ্যক গতিকে ডাঙৰীয়াসকল আলোচনা আৰম্ভ কৰক হয় স্বৰ্গদেউ ডাঙৰীয়া বৰফুকন ডাঙৰীয়াই ঠিক কথাই কৈছে ৰাজসিংহাসন প্ৰতিষ্ঠিত হৈছে 4টা স্তম্ভৰ ওপৰত আৰু যদি তাৰে 2টা স্তম্ভ খুলুক ধুলুক হয় তেন্তে স্বৰ্গদেউ ৰাজসিংহাসন খহি পৰা সম্ভৱ ইন্দ্ৰবংশ অসমৰ ভৱিষ্যত ভাগ্য নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰে ওপৰত সেইবাবে স্বৰ্গদেউ আপুনি বিচলিত হলে নহব ডাঙৰীয়াসকল স্বৰ্গদেউ মোৰ আগৰ 10জন ৰজাৰ আকস্মিক উত্থান পতনৰ কথা আপোনালোকে নজনা নহয় স্বৰ্গদেউ ডাঙৰীয়া আৰু ডাঙৰীয়াসকল হয় ৰাজ অনুচৰ কেইজনমানৰ কথা সম্ভেদ পাইছো যে ভৱিষ্যতে ৰজাৰ মংগল নহব গতিকে ডাঙৰীয়াসকল ৰাজ ক্ষমতালোভী ৰাজকোঁৱৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা ৰাজসভাৰ কৰ্তব্য ডাঙৰীয়াসকল ৰাজসিংহাসন নিষ্পন্ন কৰাৰ কথা আজিয়ে চিন্তা কৰক ডাঙৰীয়াসকল আমাৰ স্বৰ্গদেউ আগে পাছে চাৰিওফালে শত্ৰু হয় ইয়াৰ মূলতে আন আন ৰাজকোঁৱৰসকল সেয়েহে যদি আমি ৰজা হোৱা যোগ্যতাজনক যদি বঞ্চিত কৰি ৰাখিব পাৰো তেতিয়া আমাৰ স্বৰ্গদেউ ৰাজসিংহাসনৰ নিষ্কন্ত হব স্বৰ্গদেউ ডাঙৰীয়া বৰফুকন ডাঙৰীয়াই আগবঢ়িয়া মতামতৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই ডাঙৰীয়াসকল ডাঙৰীয়া আন আন ৰাজকোঁৱৰসকলতকৈ তুংখঙীয়া ফৌজৰ লাঙি গদাপানী সাহসীয়াল আৰু বাহুবলী গতিকে তেওঁক লৈহে এতিয়া আমাৰ বেছি চিন্তা স্বৰ্গদেউ ডাঙৰীয়া বেগ বুলি যেতিয়া বাৰীৰ ভিতৰতে আছে তাক উভালি পেলোৱাটো আমাৰ বুদ্ধিমানৰ কাম গতিকে স্বৰ্গদেউ আজি এই শুভ কামত মনোনিৱেশ কৰা স্বৰ্গদেউ ঈশ্বৰ ডাঙৰীয়া আৰু ডাঙৰীয়াসকল মোৰ এটি নিবেদন আছে ব্যক্ত কৰক ডাঙৰীয়া ভৱিষ্যতৰ সকলো কথা চিন্তা কৰিহে কাম কৰাটো উচিত হ'ব বুলি মই ভাবো মোৰ বোধেৰে কিন্তু এই কাৰ্যত বিপদৰ সম্ভৱ বেছি বৰগোহাঁই ডাঙৰীয়াই ঠিক কথাকেই কৈছে এই ক্ষেত্ৰত বিপদৰ সম্ভাৱনা বেছি বৰগোহাঁই ডাঙৰীয়া চলি অহা সিদ্ধান্তত দ্বিমত উচিত হোৱা নাই সাউদাং বৰুৱা স্বৰ্গদেউ তুমি এই মুহূৰ্ততে আহোম ৰাজবংশৰ কোঁৱৰসকলক এফালৰ পৰা অংগঘাত কৰিবা আৰু এই আদেশ অমান্য কৰিলে ৰাজদণ্ডৰে দণ্ডিত কৰা হ'ব যাওক মনত ৰাখিব এই আদেশ ৰাজ আদেশ কিন্তু স্বৰ্গদেউ নিৰ্দোষী কোঁৱৰসকলক কোনো কিন্তু নাই এয়া মোৰ আদেশ
চব এটা এটাকে বিচাৰিব লাগিব বল সৰু পৰ্বতে ভালে বিচাৰি যাওঁ হয় সৌ জোপাৰ তলত চাই ভাল বৰদুত ক'ত পলাব সিহঁত বৰদুতৰ ভিতৰত নাই বল সৌ পৰ্বতে ভালে বিচাৰি যাওঁ বৰদুত ক'ত পলাইছ ক'ত পলাবি তহঁত ক'ত পলাবি তহঁত কি চাই আছ ইয়াৰ কাণখন কাটি দে আৰু ইটো ভৰি এখন ভাঙি দে ক'ত পলাবি তহঁত বিচাৰি যাওঁ আজিনো তোৰ ওপৰত কোঁৱৰে কিয় ইমান খং কৰি আছিলে পেট বুজিছ পেট নভৰিলে পেটৰ বুৰণি বোলো আহিছো দেউতালৈ উঠিয়াকৈ ভাত নাৰান্ধিলো কোঁৱৰৰ পৰা এমুঠি আনি দিছিলো বুজিছ তাতে ইমানখিনি হুলস্থুল লগালে বাকলি মই কাম এটাহে কৰিবলৈ গৈছিলো আহিছো দেউতা নথকাহেঁতেন আজি এই পিঠু চাংমাই জীয়াই নাথাকিলহেঁতেন সঁচাকে আকৌ পাই আমাৰ আইচু দেউতা থকা দেখিহে ঘৰখন এনেকৈ শুৱনি হৈ পৰিছে লগোৱা লিগিৰিক তেখেতে বৰ মৰম কৰে তেখেতৰ সকলো কথাই মোৰ বৰ মনপুত হয় বুজিছ চাংমাই বুজিছো মই সকলো বুজিছো পিছে বীৰ ভকত এই পিঠু চাংমাই তই কেতিয়াকৈ সন্তুষ্ট কৰিবি কচোন বাকলি বাঘে খোৱা অথনিৰে পৰা যেন বাকলি কৰি আছে মই জানো বাকলি হা মই এতিয়া বাঘে খোৱাহে হলোগে নে মই বাঘে খোৱা নহয় বাকলি মই তৰবিৰ খোৱা কটা নীলা কৰবা সদায় একেবোৰ কথাকে হেৰৌ দিন নাই ৰাতি নাই দেশৰ মানে হাঁহ কুকুৰা ছাগলী সোপা খচৰকৈ কাটিব লাগিছে মৰম ধৰম বুজি নোপোৱা এনে এটা কাঠচেতিয়া পুৰুষৰ লগত এই তৰবৰীৰ বিয়া সোমাব লাগে তৰবৰী মৰিবলৈ ঠাই নাই বুলি ভাবিছা নেকি বাঘে খোৱা তই অকলে মৰগৈ যা মই তোৰ পাছত যাম তাৰ পাছত তোৰ ইহঁতে জমৰ ঘৰত বিয়া সোমাম বুজিছ মইনো কাৰ হাতত জমৰ ঘৰলৈ যাম তৰবৰী তয়ে যদি মোৰে লগতে গলিহেঁতেন কলো হৈ যাম কি কৰিম কতে ঘুমাই মৰিম কলৈ গলে পাহৰিম তোক মিচিমি আহিব বৰবি আনিব তাকে লুকাই পাহৰিম তোক বোলো তৰবৰী অকলে অকলে জম দেউতাও নিদিয়ে মোক মই তোৰ ঘৰলৈ জমৰ ঘৰলৈ আকৌ কিয় যাম অকলে অকলে গলে জমৰ দেশত কাৰ লগত বিয়া সোমাম জমৰ দেশত কোনোবা ভূত পিঠা চিচন হোৱা তাৰে কাৰোবাৰ লগত তাতো যদি কোনো নাই
তেতিয়া কি কৰিবি কচোন বাকলি ঐ যা যা তেতো চিপ লগাই মোৰ গৈ যা মই যাওঁ আইচু দেউতাৰ লগত গোপিনী সবাহত দিহা কৰোঁগৈ ঐ ৰচোন ৰ কিহৰ গোপিনী সভা পাতিছ কচোন বাকলি ফটচি হোৱা তই জানো শুনা নাই লৰা ৰজা ৰাজবংশৰ কোঁৱৰসকলক এফালৰ পৰা অংগক্ষত কৰি আনিছে আমাৰ কোঁৱৰ কোঁৱৰে তেনে কৰাৰ পাং পাতিছে সেইবাবে কৃষ্ণ কৃষ্ণ ৰাম ৰাম কি যে অমংগলীয়া দিনবোৰ আহিল নহয় পিছে তৰবৰি ভয় নাই হে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে হেৰি নহয় তৰবৰি তই কিন্তু মোৰ দৰখাস্তখনৰ কথা নাপাহৰিবি যেতিয়াই হুকুম তেতিয়াই বুজিছ কি দৰখাস্ত কিহৰ দৰখাস্ত সেইয়া তই দেখোন ঠিতানে পাহৰ মই দেখোন তোৰ ওচৰতে আছো ঐ যা যা তেতো চিপ লগাই মোৰ গৈ যা মই যাওঁ বাকলি বাহ কি সুন্দৰ সুৰ গোৱা জয়া গোৱা হেঁপাহ পলুৱাই গোৱা কি জানি আৰু শুনিবলৈ নাপাম বঙহৰদেউ যি আপোনাক ইমান উত্তেজিত দেখিছো যে কি হৈছে কওকচোন বঙহৰদেউ জয়া এই সময়ত তোমাৰ পৰা মই এটা পৰামৰ্শ বিচাৰো মই এতিয়া কি কৰা উচিত বঙহৰদেউ এই সময়ত আপুনি মোৰ পৰা আৰু এটা প্ৰাৰ্থনা শুনা উচিত জয়া আকৌ ধেমালি জগতখনেই ধেমালি বঙহৰদেউ বাৰু কওকচোন আপোনাৰ কি হৈছে পানৰ পুতলি জয়াম আহোমৰ ভৱিষ্যত ভাগ্যলিপি সুলিফাৰ হাতৰ পৰা কাঢ়ি আনি সোণৰ অসমত ৰাম ৰাজ্য কৰিম সূচনা কিন্তু বিধি অপসন্ন হল জয়া বঙহৰদেউ জয়া মই আপোনাক বহুত দিনৰ পৰাই এটা কথা সুধিম বুলি ভাবিও সুধিব পৰা নাই কিছুমানৰ মুখে বিপদৰ সম্ভেদ পাইছো কি অঘটন ঘটিছে ভাঙি পাতি বুজাই কওকচোন জয়া ৰাজপদ কোঁৱৰসকলক অংৰক্ষণ কৰিবৰ বাবে বাটে পথে ৰাজগুপ্তচৰ বিয়পি দি ফুৰিছে তেনেহলে আপুনি পলাই যাওক বঙহৰদেউ আৰু পলম কৰা উচিত নহব আপোনাৰ অবিহনে আহোম ৰাজ্যৰ কি দশা হব মোৰ সোণৰ সপোন দিঠকত পৰিণত নহব নিষ্ঠুৰ বুঢ়াক ভাই আৰু স্বাৰ্থপৰ লালু ফুলা বৰ ফুকনৰ হাতৰ পুতলা লৰা ৰজাৰ হাতৰ পৰা ৰাজযন্ত্ৰ কাঢ়ি আনি আপুনি আহোম ৰাজ্যৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব সৈন্যৰ বলেৰে বলি লৰা ৰজাৰ বিপক্ষে থিয় দিব পৰা ক্ষমতা এই গধাপানী নাই সেইবাবে পলাই প্ৰাণ ৰক্ষা কৰি ভৱিষ্যত শক্তি সঞ্চয় কৰিব লাগে বুলি যদি ভাবিছা তেন্তে পলোৱাটোৱে যুক্তিসংগত কিন্তু
কিন্তু তেনে কৰিলে তোমাৰ বিপদ অনিবাৰ্য। ভঙহৰদেউ, জয়া, আপোনাৰ সুখ আৰু মংগলৰ বাহিৰে মোক আন একোৱেই নালাগে। হাজাৰ বিপদকো হাঁহি মুখে কৰিম গ্ৰহণ। ভঙহৰদেউ, সেইটো কোন? কোন খাবৰ ল'ৰা ৰজা দেশত আমাৰ পিৰাল চুকত চোৰাংচোৱা হৈ বহি আছিল। কোঁৱৰ মোক নাকাটিব। মই কোন কওঁ শুনক। মই টিপামৰ গেন্ধেলা। মোৰ পিৰাল চুকত কি কৰিছিলি ক? মোৰ গৰু এটা হেৰাইছিল দেউতা ঈশ্বৰ। তাকেই বিচাৰি ইয়াৰ পালোহি। মোৰ পিৰাল চুকত চুপ মাৰি হেৰুৱা গৰু বিচাৰি আহিছিল। এইবোৰ টেঙেৰালি কথা মোৰ আগত কবলৈ আহিছ। ক তোক কোনে পঠাইছিল? কম দেউতা ঈশ্বৰ, সকলো কম। ল'ৰা ৰজা আৰু বুঢ়া গোহাঁই আদেশত চাওদাং বৰুৱাই মোক আপোনাৰ আলেখ লেখ চাই বতৰা যোগান দিবৰ বাবে পঠিয়াইছে দেউতা ঈশ্বৰ। তোক কাটি কাটি দুদখৰ কৰিলো। ভঙহৰদেউ, মই আপোনাক কাবও কৰিছো, চিকা মাৰি হাত নুগুন্ধুৱাব। ঐ, যা তুৰন্তে, দ্বিতীয়বাৰ এনে কাম কৰিবলৈ নাহিবি। বানৰ পুতলি জয়া মোৰ, বানৰ ভয়ত পলোৱাটো কাৰ পুৰুষৰ কাম? আহোম ৰাজবংশ ৰাজকোঁৱৰ হৈ এনেদৰে ভীৰুৰ দৰে পলাবলৈ মোৰ মনে নকয়। মোৰ অবিহনে তোমাৰ আৰু পুনাদুটি কি অৱস্থা হব? কাৰ হাতত এৰি যাম? ল'ৰা ৰজা অন্যায় বিবেচনাৰ ফলত যদি তোমাৰ অপমান হয়, মই কেতিয়াও সহ্য কৰি থাকিব নোৱাৰিম জয়া। ভঙহৰদেউ, জয়া, মই আপোনাক কাবও কৰিছো। আপুনি এতিয়া নগা বেগ ধৰি নগা পাহাৰলৈ গুচি যাওক। ৰজাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে প্ৰজাবৰ্গৰ কল্যাণৰ হকে আপুনি যুঁজ দিব লাগিব। দেশৰ এই বৃহত্তৰ স্বাৰ্থত পুনাদুটি আৰু মোৰ কথা নাভাবিব। স্বামী স্বদেশ আৰু স্বজাতিৰ বাবে যদি এই দাসীৰ জীৱন বিপন্নও হয় হওক, হাঁহি হাঁহি কৰিম গ্ৰহণ। ভঙহৰদেউ, মই এতিয়া আপোনাক যোৱাৰ ব্যৱস্থা কৰোগৈ। জয়া,
জয়া মোৰ লাইকে লেচাইকে চাবা তোমাৰ তোমাৰ পেলাব নোৱাৰি মই যাবলৈ জয়া মোক শেষ বিদায় আপুনি নিমাত কিয় ঐ ভিতৰত চায়া ভাল বড় দুটা ভিতৰত নাই বড় দুটা বল হৌ পৰ্বত ভালে বিচাৰি যাওঁ বল বড় দুটা ইমান দূৰত থাকি আহিলে মই মাতি থৈ আহো ৰ যা যা ঐ আগুনি বাই অলপ লৰালৰি কয়া আমি এই গছজোপাৰ তলতে বহি আছো ৰ গৈছো এই চৌফলীয়া ৰ'দত একেবাৰে কেঁচা ঘাম মাটিত পৰিছে দে তামোল এখনকে খাই লওঁ দে দেখিছ নাই এজনীলে বোলো বাইহঁত এতেখন বাট আহিলো বেলি হ'ল বুলিয়ে ভাবিছো আমুকি নাহিলে মোৰ চুপোৱা পুতেকহঁতৰ মাছ যোগাওঁতাই নাই সঁচাকৈ বাই আমাৰ টিপামৰ লগৰী ৰদৈ খোজতে হালি জালি যায় বোলো ঐ এই টিপামৰ ভাতকনো কোনে জোৰ পায় পিছে দেখিবলৈহে আয়ৈ কেংবাই বিৰি চেন্দুৱাই খাই ওচৰেদি ক'ত শুনা পোৱা যায় ডিঙি মেলি চাই বল দেৰিয়ে হ'ল হেৰ' এজনী আহি পাইছোহে ৰ অলপ বহ হেৰ' চেঙেলী আনিবি হাতৰ টিপত গ্ৰাহক মাতিবি চকুৰ টিপত হাতলৈ নাহিম কিয় আহিমে আমাৰ ল'ৰা বাপেকে আহিব নিদিলেও আহিম ঐ আজি কিন্তু মাছৰ দৰ নেৰিবি দেই ৰজাটোৱে বাৰু বজাৰখনৰ বিস্তাৰ কৰি নাপায়নে বোলো ঐ টকাটো হ'লে সোণৰ টেমি যেন দোনটোৰ সমান ভাত আমাৰ পৰা হ'লে চোৱা খোৱা পুতেহঁতক এনে মাছ দিব লাগে ঐ যাওঁ বল আমাৰ ইহঁত মখাৰ বাপেকে সোনকালে যাব কৈছে হেৰ' এজনী পৰা উপায় নাই বল বাইহঁত
ৰক্ষা কৰা বাইহঁত মই গদাপানী হোৱা চোৱা বাইহঁত মোক নাক কাণ কাটিবৰ বাবে চাওদান বৰুৱাহঁতে খেদি আহিছে মোক ৰক্ষা কৰা বাইহঁত মোক ৰক্ষা কৰা সঁচা বাইহঁত হৌৱা পালেহিয়ে এতিয়া কৰক কেনেকৈ ৰক্ষা কৰোঁ আপুনি মৰা ভাও ধৰি পৰি দিয়ক আৰু আমি কাপোৰেৰে ঢকি ধৰি বজাৰলৈ আহোঁতে মতা মানুহটো মৰিল বুলি খুব কান্দি মই চাই আহোঁগৈ বনি খেকা খোৱা পুতেকহঁত আমুকীয়া দাক চিনি পাবি আকা ঐ উঠ বাপেৰ হাত অথনিতে গ'ল কৰ দেউতা উঠক চাওদাংহঁত সৌফালে গৈছে আপুনি এইফালে যাওক যোৱা পিছে ৰজা হৈ আমাক নাপাহৰিবা যাওঁ বাইহঁত তোমালোকৰ ওচৰত মই জীৱন হাৰুৱা হৈ পৰিম মই আহিলো বাইহঁত যাওক আমালৈ কিন্তু নাপাহৰিব বল বাইহঁত বহুত দেৰি হ'ল এই ৰাত ঘৰলৈ সোনকালে ঘূৰিব লাগে বল অলপ বেগাই বল স্বৰ্গদেৱ ঈশ্বৰ গোহাঁই ডাঙৰীয়া আসন গ্ৰহণ কৰ দেখাই দিব দে আপোনাক মতাই নিছো এটা বিশেষ কথা আলোচনা কৰিব গদাপানী পলাই যোৱা আপোনাৰ বাৰু কাৰোবাৰ হাত আছে বুলি ভাবিছে স্বৰ্গদেৱ ঈশ্বৰ মোৰ বোধেৰে এই কাৰ্যত গোহাঁই ডাঙৰীয়া লিপ্ত থকা যে লাগিছে অৱশ্যে এই ক্ষেত্ৰত গাৰ নোমে মোৰো তেনেজন মোৰ মতে বৰগোহাঁই ডাঙৰীয়াই ৰাজভাৰ হাতৰ মুঠিলৈ আনিব খুজিছে অৱশ্যে গদাপানী পলোৱাত তেওঁ কোনো হাত নাই কিন্তু কিবা যেন যোগাযোগ আছে সেয়া মোৰ দৃঢ় বিশ্বাস হ'ব লাগিব নহ'লে গদাপানী কেনেকৈ পলাব তেন্তে বৰগোহাঁই ডাঙৰীয়াক বন্দী কৰাও নে সাৱধান স্বৰ্গদেৱ ঈশ্বৰ
এনে কাম আপুনি কেতিয়াও নকৰিব। বৰগোহাঁই ডাঙৰীয়াৰ অনেক মানুহ আছে, বিষয়া আছে। এই সময়ত যদি তেওঁ বন্দী বনায়, তেওঁ মানুহবিলাক বিদ্ৰোহী হৈ উঠিব। বিনা কাৰণত মই ইয়ালৈ নাই। তুমি ৰাজপাটত উঠাৰে পৰা যিমান অঘটন ঘটিছে, এই সকলোবিলাক মই নীৰৱে চাই আছো। ইমান অন্যায় ভগৱানে নহয় ৰূপা। বুঢ়াগোহাঁই আৰু বৰফুকনৰ কুবুদ্ধিত ৰাজ্য অগ্ৰসৰ কৰিছা। এইবোৰ জানো তোমাৰ অন্যায় হোৱা নাই? তুমি যিবোৰ কৰিছা তাক পৰিত্ৰাণ নোপোৱা বোপা। এইবোৰ চিন্তাই মোক দোষী কৰি মাৰিছে। এইবোৰ কথা তেনেই মিছা। তোমাক কোনে এনে মিছা সংবাদ দিলে? মিছা নহয় বোপা, সঁচা কথা। মই তোমাৰ গৰ্ভধাৰিণী মাতৃ। মই হাতযোৰ কৰি কৈছো বোপা চুলিখা, জয়মতীক অপমান নকৰিবা। ৰশ্ম দেউতা, ৰাতি বহুত হ'ল, অকণমান বিশ্ৰাম লগ গৈ যাওঁ। বৰপাত্ৰ ডাঙৰীয়া, আপুনি মনে মনে থাকক। মই মোৰ বেটাৰৰ কথা পেটৰ পোৱালীৰ আগত কবলৈ আহিছো। মোৰ ল'ৰা হতুৱাই যি পাপ কৰাইছে তাৰ পৰিণতি আপোনালোকে ভোগ কৰিব লাগিব। তাৰ পৰিণতি আপোনালোকে ভোগ কৰিব লাগিব। ৰশ্ম দেউতা, পিতাদেউ কলৈ গ'ল বাৰু? আপুনি মন মাৰি থাকে কিয়? মই আপোনাক বেয়া পাওঁ। আজিকালি আপুনি বকুল ফুলৰ মালা কিয় নেগাঠে? মই ফুলনিৰ পৰা দুপা ফুল আনিম। এপাহ পিতাদেউক দিম আৰু আনপাহ মই ল'ম। আপোনাক নিদিওঁ। আনিব সোণহঁত, আনিব। পিতাদেউৱে তোমালোকলৈ ধুনীয়া ধুনীয়া হৰিণৰ পোৱালি আনিব। তোমালোকে সিহঁতৰ লগত খেলিবা, নাচিবা, গান গাবা। এতিয়া ভাত খোৱা গৈ যোৱা। আপুনি কান্দিছে কিয়? পিতাদেউক কৈ দিম ৰ'ব। মই পিতাদেউলৈ ধুনীয়া মালা গাঁঠি থৈছো। ভাত খোৱা গৈ যোৱা সোণহঁত, নহ'লে লিগিৰি বাই বেয়া পাব। ঘৰত কোন আছে? কোঁৱৰ ঘৰত আছেনে? কোন? আমি ৰজা ঘৰৰ মানুহ। দুৱাৰ খোলা আছে,
ভিতৰলৈ সোমাই আহক কোঁৱৰ ঘৰত নাই ডাঙৰীয়ানী এটা বিশেষ কাৰণত আহিছো তেখেতক জৰুৰী কামত দৰকাৰ তেখেত কলৈ গ'লে আপুনি নিশ্চয় জানে চাওদাং বৰুৱা তেখেত নাই জানিলেও ক'ব নোৱাৰো ডাঙৰীয়ানী জানে যদি নকয় কিয় জনা কথাটো ক'বলৈ কিহৰ আপত্তি কথাটো কওঁতে আপুনি ধন সোণ দিব নালাগে নহয় কথা চম্ভালি ক'ব চাওদাং বৰুৱা মই আপোনালোকৰ এওঁলোকৰ মানুহ কি লাগে এওঁলোকক ডাঙৰীয়ানে যদি কোঁৱৰ দেউতাৰ কথা নকয় তেন্তে ৰাজ আদেশ অমান্য কৰা হ'ব চাওদাং বৰুৱা মই স্বামীৰ সম্ভেদ দিবলৈ অপাৰগ আপোনালোকে এই মুহূৰ্ততে কক্ষ ত্যাগ কৰক মনত ৰাখিব ৰাজ বোৱাৰী বুলি আপোনাক ক্ষমা কৰিব নোৱাৰিম ৰাজ আদেশ মানি আপুনি আমাৰ লগত ৰাজসভালৈ যাব লাগিব ওলাওক পলম নকৰিব ৰাজ আদেশ যাম চাওদাং বৰুৱা যাম ৰাজ আদেশ মানি মই ৰাজসভালৈ যাম তৰবৰী তৰবৰী গৈছো আইছো দেউতা মোক মাতিছিলে আইছো দেউতা তৰবৰী ইহঁত দুটাক তোৰ হাততে গতালো ৰাজ আদেশ মানি মই ৰাজসভালৈ যাব লাগে তই ইহঁত দুটাক নিজৰ ল'ৰাৰ দৰে মৰম কৰিবি দেই চিন্তা নকৰিবা আইছো দেউতা কিনো অঘটনখন ঘটিছে জানো আহা শুনহত আমি ভিতৰলৈ যাওঁ আই তোমাৰ লগত ময়ো যাম আই সোনকালে ঘূৰি আহিম শুন আহা শুনহত আইৰা কামনি কৰিব নাপায় নহয় আহা শুনহত আমি বকুল ফুলৰ মালা গাঁঠোগৈ আহক ৰাজবোৱাৰী বলক ডাঙৰীয়াসকল স্বৰ্গদেউ গদাপাণি চিন্তাই মোক দিনে দিনে অস্থিৰ কৰি তুলিছে কোনোবাই যেন কৈছে মোক সাৱধান কৰি সুলিফা তই সাৱধান তোৰ মৃত্যু অতি ওচৰ চাওদাং বৰুৱা স্বৰ্গদেউ গদাপাণি ক'ত সোমাই আহক কৰি স্বৰ্গদেউ ঈশ্বৰ গদাপাণি কলৈ গ'ল এখেতে জানে কিন্তু নকয় ওরে আসন গ্রহণ করো ৰাজবোৱাৰী স্বামীৰ সম্ভেদ দি অতি সোনকালে ৰাজসভা ত্যাগ কৰা ৰাজসভাত ৰাজবোৱাৰী শোভা নাপায় ডাঙৰীয়া এয়া জানো ৰাজসভা কু অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ পাংকুটা বিষয়াসকলৰ ই এক কু মন্ত্ৰালয় মাথো জয়মতী এই ৰাজসভাৰ আপোনাৰ দাম্ভিকতা নচলিব গদাপাণি ক'ত পলুৱাই ৰাখিছে তাৰ সম্ভেদ দি ইয়াৰ পৰা গুচি যোৱা স্বৰ্গদেউ মই কি অন্যায় কৰিলো মোক যে ৰাজসভালৈ আনিব লগা হ'ল ওরে আপনি স্বামীক পলুৱাই পঠিওৱাৰ বাবে আপোনাক ৰাজসভালৈ অনা গৈছে কওক আপোনাৰ স্বামী ক'ত স্বৰ্গদেউ মোক যি শাস্তি বিধান কৰে কৰক তথাপিতো মই মোৰ স্বামীৰ সম্ভেদ দিব নোৱাৰো আৰু নিদিও ৰাজকুঁৱৰী স্বামীৰ সম্ভেদ নিদিলে কিন্তু অনেক যান্ত্ৰণা ভুগিব লাগিব স্বৰ্গদেউ আৰু ডাঙৰীয়াসকল আহোম ৰাজক্ষমতা এতিয়া আপোনালোকৰ হাতত কিন্তু মোৰ স্বামীৰ মনত আপোনালোকৰ এই ক্ষমতাৰ কোনো অৰ্থ নাই আপোনালোকৰ এই ক্ষমতা অতি নিজ ৰাজ শাসন ৰাজ ক্ষমতা কেনে হ'ব লাগে তাক ৰজাই জনা উচিত
তুমি জানানে ৰজাক অৱশ্য কৰাৰ পৰিণাম কিমান ভীষণ চাওদাং বৰুৱা স্বৰ্গদেউ কোৱনীক লৈ যোৱা তেওঁৰ দৃষ্টি হল ৰব স্বৰ্গদেউ গদাপাণি সম্ভেদে যিকোনো উপায়ে উলিয়াবই লাগিব চাওদাং বৰুৱা যেনেকা পথাৰৰ কুটকুৰা গছত বান্ধি নিৰ্মম হস্তি প্ৰদান কৰা গিৰিয়েকৰ কথা হয়নে নকয় তেতিয়ালৈকে গিৰিয়েকৰ কথা নকয় তেতিয়ালৈকে নতুন নতুন কৌশলেৰে শাস্তি দিব লাগে কি অহংকাৰী তিৰোতা হে নিশ্চয় থকালৈকে শাস্তি দিবা লৈ যোৱা চাওদাং বৰুৱা বলো কৰি ৰব চাওদাং বৰুৱা যোৱাৰ আগতে কৈ যাওঁ শুনক স্বৰ্গদেউ আপোনালোকৰ এই অন্যায় অবিচাৰে ৰাজ্যত মহাপ্ৰলয়ৰ সৃষ্টি কৰিব আৰু তাৰ দাবানলত আপোনালোক কোনো এজনেও ৰক্ষা নাপাব আপোনালোকৰ সকলো ষড়যন্ত্ৰ মষিমূৰ কৰি আহোম ৰাজ্য পুনৰ ৰাম ৰাজ্যত পৰিণত হ'ব হৰিণৰ পোৱালিটো কাটিলে মৰি থাকিব নহয় তেতিয়া তোমালোকে কাৰ লগত খেলিবা নাপায় নহয় ব'লা এতিয়া দুয়ে ভাত খাই লোৱাগৈ ব'লা তৰবৰী ঐ তৰবৰী মোৰ মনটো দেখোন বৰ কেনেবা কেনেবি লাগিছে দেখিছেনে বাৰু মাক বাপেকক বিচাৰি ইহঁত হলে কেনেখন কৰিছে ইহঁতৰ বিলাই দেখি মোৰ কঠোৰ হিয়াখনত পুত্ৰ স্নেহ জাগি উঠিছে এৰাও মোৰচোন বুকুখন বৰ উদং উদং লাগিছে কিবা নিজকে যেন মাক মাক লাগিছে আইচু দেউতাৰ কিবা অঘটন ঘটিলে তই মই ইহঁতৰ মাতা পিতা হ'ম তই মই ইহঁতক লৈ সংসাৰ কৰিম বুজিছ চাংমাই সঁচা তৰবৰী সঁচানে সঁচা বিশাল আকাশৰ পৰা বেলিকা বিদায় ল'বলৈ অতিক্ৰম কৰিছে আৰু এই পাহাৰৰ বুকু ভেদি মুলু মুলু গীত গাই আজলি জুলিতি ভৈয়ামৰ বহলৈ আপোন গতিৰে বৈশাখ ধৰিছে কিন্তু নিয়তিৰ ঈৰ্ষালত কঠোৰ চক্ৰান্তত পৰি সকলো শেষ হৈ গ'ল হাই মোৰ অদৃশ্য মানুহ আছে ঐ লুকু পাহাৰী এইফালে আহিবিচোন এইটো দেখিছনে এইটো এটা মানুহ আছে
বাহ বাহ বহুত ধুনীয়া মানুহ আছে দেই বাবা উই এটা কাম কৰো ৰ এই মানুহটো ঘৰ পৰা আহিছে আমি সুধিম বল 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 ঐ মানুহটো তই ঘৰ পৰা আহিছে ঐ কাণেৰে শুনা নাপাও নেকি মই কি হল বেজাৰ কৰিছ কিয় কিয় বেজাৰ কৰিছ তই ক'ৰ পৰা আহিছ মই ভৈয়ামৰ দেখা গাভৰুহঁত আইও তই বয়ামৰ ডেকা নেকি আমি তোমাকে দেখি বৰ ভাল পাইছে দেই তুমি তামোল খাব খাম গাভৰুহঁত লবি লবি তামোল লবি 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 ঐ লুকু তামোল খাবি কাম কাম লবি লবি ঐ কুকাই কি তই আমাৰ লগতেই যাবি দেই আহিবি আহিবি বয়ামৰ ককাইটি আমাৰ ঘৰতেই যাবি যাম পিছে তোমালোকৰ নাম কি মোৰ নাম ডালিমী আছে মোৰ নাম পাহাৰী আছে মোৰ নাম লুকু আছে আমাৰ ঘৰত আপা নাপা গাম আছে তই আমাৰ ঘৰতেই যাবি আমি বহুত ভাল ভাল বস্তু খাব দিব যাবি আহিবি কাই আমাৰ লগতে যাম আমি দুয়ো লগতেই ফুৰিব দেই ও কাই আমি হলে তোমাক কেঁচাউন বুলি মাতিব দেই ও কেঁচাউন আমাৰ পাহাৰত তই কোনো কষ্ট নাপাবি আহিবি আমাৰ লগতে যাবি আহিবি 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 ওই ডালিমির মাক আমার ডালিমিখন কত যাইছে কত থাকিছে খবর তো লব লাগে ৰাতিপুৱাতেই যাইছে ইমান ফুৰিছে ঘৰলৈ আহিব নাজানে অ ডালিমি আহিছ তেতিয়াতে যাইছে এতিয়া আহিছে আলহী খাবলৈ কাম কৰিব লাগে তোমাৰ চিন্তা কৰ নাই বলিয়া দৰে অকল ঘূৰিয়ে ফুৰো তোৰ আলহীটো দেখোন মোৰ লগতেই থাকিছে আমি কিমান ঘূৰিছে ফুৰিছে ও আই মোৰ এই উৰাটো চাচোন উৰাটো চা কিমান ধুনীয়া ধুনীয়া ফুল আনিছে চাচোন এয়া ওই বয়ামর দেখাতো আইবি আইবি ইয়াতে বইবি আলু খাবি কচু খাবি বুঝিস বয়ামর দেখাতো আমার ডালিমি রেণু ফুল খালেই পেট ভরে ও ববু সঁচা মোৰ যে ফুল কালে পেটটো ভৰে ও ববু জানো আজি ওই তাত যে আছে নিজৰাটো তাৰ কাষৰ ফুলজোপাত পকিলা এটাই ফুলৰ ভিতৰত সোমাই ফুলৰ ৰসটো উপি উপি খাই আছিলে নহয় তাকে দেখি মই ফুল এটা লৈ চুই চুই খাই দিলো বা ইমান মিঠা আছে ৰসটো ও আই আজি মই কেঁচাউনৰ কাণ্ডত উঠি জুৰিটোৰ কাষত যে আছে ওখ ফুলজোপা তাৰ পৰা ইমান ফুল ছিঙি আনিলো আই মোৰ বুকাই মই কতে মনৈ ডালিমি ঐ ইমানজনী ছোৱালী কেঁচাউনি কাণ্ডত উঠিয়া পায় না আই মোৰ বুকাই দেউতাও মোৰ এই বলিয়া ছোৱালীটোক লৈ মই কি কৰিম ডালিমিৰ মাক ঐ ইহঁতৰ কথা নকবি আৰু আমাৰ ছোৱালীও এনেকৈয়ে আবিয়ে বননিয়ে বলিয়া দৰে ঘূৰিয়েই ফুৰে কোনে ক'লে মই ডাঙৰ ছোৱালী বুলি মই এজনী সৰু পকিলাৰ দৰেহে
মই যদি কেঁচাউলৰ কাষত ৰৈ দিওঁ মই কোন মানে ঐ ডালিমিৰ এইটো দিবি চি 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 ডালিমি আমার উনিয়েই লাজ লাগিছে ঐ ডালিমিৰ মাক আমাৰ এইজনীৰ কেইবছৰ হলো মোৰ দেখোন মনতে নপৰে যোৱা বছৰ এনে সময়ত 9 বছৰ আছিল তাৰ পাছত আৰু 1 বছৰ তাৰ পাছত আৰু 1 এতিয়া কেঁচাউন কচোন আমাৰ ডালিমিৰ কেইবছৰ হ'ল 11 বছৰ হ'ল বুবু ও 11 বছৰ হ'ল তাইনো আৰু সৰু হৈ আছে না বাৰু কেঁচাউন তই কচোন আমাৰ গৰৰে কাকেদি যে গৈছে ও জুৰিটো কিমান বছৰৰ কচোন তই মই কেনেকৈ জানিম ডালিমি বাৰু ক পকিলা পটম কোনে জনম দিলে বুকাই আৰু মোক নুকু বুকাই আৰু মোৰ কেঁচাউনকো বুকাই পকিলাই ৰঙতে নাচি নাচি পুৰে কিন্তু আমাৰ কেঁচাউনে কিয় অকলে অকলে মনটো বেজাৰ কৰি থাকে ডালিমি কোনে ক'লে মই মন বেজাৰ কৰি থাকো বুলি কিয় তই অকলে অকলে ও জুৰিৰ কাষত কান্দি থকা মই বহুবাৰ দেখিছো ডাঙৰ হলে মানুহৰ বহুত বেজাৰ হয় তই অৰুই আছে এইভাবে তোৰ বহুত ফূৰ্তি থাকিছে বাৰু এতিয়া বাদ খাই লবি দে আৰ কেঁচাউনকে মোকে বাদ দে আমি আজি চিকাৰ কৰিবলৈ যাব লাগিব তইনো আৰু কি চিকাৰখন কৰিবি কেঁচাউন ফুল হবা আৰু মই পকিলা হম আকৌ বা তাই চিকাৰ কনচা বাৰু সোনকালে বাদ দেচোন ডালিমিৰ মাক আমি যাব ডালিমিৰ বাপে আমি যাইছে দেই হ'ব ভালকৈ যাবি ন এইফালেই যাব লাগিব এই প্ৰকৃতিৰ নভানাগিনীবোৰৰ সৰল মন আৰু সৰল ব্যৱহাৰে মোৰ মন জুই কৰি পেলাইছে ডালিমি তই আকাশত উৰি ফুৰা মইনা চৰাই নে পৰ্বতৰ গাত ফুলা বনৰীয়া ফুল তই পৰ্বতৰ জীয়ৰী পৰি নে লুহিতৰ জীয়ৰী জলপৰ ডালিমি মই আৰু পাপে ভৰা ভৈয়ামলৈ উভতি নাযাওঁ কিন্তু মই যে কি স্বাৰ্থপৰ জয়া আৰু কণ শুনা দুটি অকলে এৰি থৈ আহিল কেঁচাউন তই ভয় নকৰিবি মই ইহঁতক ঠিক কৰি দিছো নহয় কেঁচাউন তহঁতৰ বৈয়ামৰ মানুহবোৰ বহুত বেয়া আছে পিছে আমি তোমাক বৰ ভাল পাইছে কেঁচাউন তই আমাৰ এই পাহাৰত কোনো কষ্ট নাপাবি পিছে কেঁচাউন মই দূৰৰ পাহাৰত দেখিছে তোক দুটা মানুহে কাৰ মাৰিছে মই সিহঁতক ঠিক কৰি দিছে পিছে কেঁচাউন এটা কথা তোক যে এই দুটা মানুহে যে কাৰ মাৰিছে তোৰ ইমান অত্ৰু কিয় এৰাও আজ মোৰ বহুত শত্ৰু কেঁচাউন তই বেজাৰ নকৰিবি কিয় তই বেজাৰ কৰি থাক তই যদি মোক নক মই মনত বৰ এটা কামকে কৰো তই অকল বেজাৰে কৰি থাক আজি মই গান গাম আৰু তই নাচিবি তেতিয়া তোৰ মনটো ফূৰ্তি লাগি যাব মুখ লগাই পেলালে চব কৰি য'ত ত'ত পৰিলে বালিত পৰিলে অকল 3টা বাকলি এইফালে আহিবিচোন অকিহত গৈছো
কেঁচাওনে মনটো বৰ বেজাৰ কৰি থাকেও আজি আমি গোটেই মিলি নচুৱাম বাবা গা ডালিমী তই গান গালে মই আৰু মন মাৰি নাথাকো মই নানাচো তয়ে নাচ আজি আমি ইয়াক নচুৱাই এৰিম বৈয়ামৰ ককাইটি আমি গান গাম তই নাচিবি বৈয়ামৰ ককাইটিয়ে বৰকে মন মাৰি থাকে আজি আমি বৈয়ামৰ ককাইটিক নচুৱাম গা ছোৱালী তহঁতি গান গালে নাচিলে মই আৰু মন মাৰি নাথাকো বৈ হকি আমি বৈয়ামৰ ককাইটিক নচুৱাম বল বল কেঁচাহুন এতিয়া তোৰ মনটো ভাল লাগিছেনে কেঁচাহুন এতিয়া তোৰ মনটো ভাল লাগিছেনে এৰাও আজলি হত তহঁতৰ লগত থাকিলে মই পাহৰিয়ে যাওঁ সঁচাকে এতিয়াহে কেঁচাহুনৰ মনটো ভাল লাগিছে তই সঁচাকে বেজাৰ মাৰি নাথাকিবি দেই মোৰ বৰ বেয়া লাগে ভৈয়ামৰ কেঁচাহুন আমি যাওঁ দেই ডালিমী তই সোনকালে যাবি আমি যাওঁ দেই যা যা ডালিমী তোৰ হাঁহিটো বৰ নিজৰটো দৰে পবিত্ৰ তহঁতৰ অন্তৰবোৰ সঁচাই বৰ সৰল কেঁচাহুন তহঁতৰ বৈয়ামৰ মানুহৰ দৰে আমাৰ পাহাৰৰ মানুহবোৰৰ মনত অকণো হিংসা নাথাকিছে আমাৰ পাহাৰৰ মানুহবোৰ বহুত চাফা মন আছে কেঁচাহুন তই বাঘ মাৰিব পাৰিবি তই যদি বাঘ মাৰিব পাৰ আমি বুবু আহিলে চিকাৰ কৰিবলৈ যাম দেই কেঁচাহুন ৰচোন মই যে এতিয়া হাঁহিলো মই হোৱাৰ দৰে পাহাৰটোত কোনে হাঁহিলে কচোন ডালিমী তোৰ হাঁহিটো পাহাৰত টেকা খাই প্ৰতিধ্বনি সৃষ্টি কৰিছে প্ৰতিধ্বনি মানে কাক কৈছে প্ৰতিধ্বনি মানে শব্দ ডালিমী তোৰ হাঁহিটোৰ নিজৰাৰ শব্দৰ দৰে তই ইমান ধুনীয়া তোক দেখিলে তোক চাই থাকিলে মই ভৈয়ামৰ কথা পাহৰিয়ে যাওঁ ডালিমী বুবু আহিলে মই ঘৰলৈ যাম দেই তোক মই ভৈয়ামলৈ যাবলৈ নিদিওঁ তই যদি ভৈয়ামলৈ যাওঁগে মই আকৌ কাৰ লগত থাকিম তোক মই যাবলৈ নিদিওঁ হ'ব দে বাৰু ডালিমী এতিয়া আমি ঘৰলৈ যাওঁ তহঁতি মানে ইয়াতে আছ বৈ ঘৰত যাওঁ বুবু তই আহিলি কেঁচাহুন বুবু আহিলে বুবু বৈয়ামটো ঠিকে আছে ন বৈয়ামৰ পৰা তই কি আনিলি বৈয়ামৰ পৰা তোলৈ মই বহুত কিবা কিবি আনিছো বৈয়ামৰ দেখাতো তহঁতৰ বৈয়ামত মানুহবোৰ বহুত বেয়া বুবু ৰজা ঘৰৰ খবৰ পালানে কোৱাচোন ৰজাই কি কৰিছিল আমাৰ বহুত দুখ হৈছে আমি দেখিছে পথাৰতে এটা মাইকী মানুহক ইমান মাৰিছে গাত লু গৰম কৰি লগাই দিছে আৰু মাৰি মাৰি সুধিছে তোৰ মতাটো কত লুকাই আছে ইমান ধুনীয়া মাইকীটো কেঁচাহুন তই আকৌ মনটো বেজাৰ কৰিছ কিয় তই এই বৈয়ামৰ মাইকীটো চিনি পাও নেকি বুবু মই কেইদিনমানৰ কাৰণে ভৈয়ামলৈ যাওঁ দেই ডালিমী মই ভৈয়ামলৈ যাওঁ তই মোক বাধা নিদিবি মই তোক ভৈয়ামলৈ যাবলৈ নিদিওঁ বুলি কৈছো নহয় নিদিওঁ তই মোৰ লগতেই থাকিব লাগিব কচোন বাৰু তই যদি যাওঁগে মই কাৰ লগত থাকিম
ওই বয়ামর দেখাতো যাবি যাবি কিন্তু বয়ামর পৰা সোনকালে ঘূৰি আহিবি ঐ বুবু তই আকৌ তাক কিয় বয়াবলৈ যাবলৈ দিছ সঁচাকে যদি সি যায়গে মই জীয়াই নাথাকিম তেত বান্দৰী তেনে কথা কব নাপায় নহয় বই বই এতিয়া ঘৰত যাম কেঁচাউল তই নাযাবি কেঁচাউল তই সঁচাকে নাযাবি যাওঁ তালবি কেঁচাউল তই নাযাবি কেঁচাউল বই বই ঘৰত যাওঁ কেঁচাউল অ কেঁচাউল তই নাযাবি মই কাৰ লগত থাকিম কেঁচাউল তই নাযাবি আজি এই গাত গৰম তেল ঢালি শ্ৰাদ পাতেৰে কোবাই মুখৰ কথা উলিয়াব লাগিব ডাঙৰীয়া আজি 10-12 দিনে কত শাস্তি দিলো তথাপিও তাই এটা কথাও নকলে আৰু জানো আশা কৰিব পাৰি ডাঙৰীয়া হয় ডাঙৰীয়া আমাৰ আমনি লাগিছে হেৰো সাউদান হলু বুলি নৰো কিমান দিনৰ দিনটো শাস্তি দিম হয় পাই ৰজাৰ যি আদেশ তাক পালন কৰিবই লাগিব যদি ৰজাৰ আদেশ পালন নকৰ তোৰ এই মূৰটো কথা যাব শুন আজি এই কৰতেৰে কাটি নিমখ ছটিয়াই দিবি ভাল কৰোৱাৰে বল বল আমি অলপ বহি লওঁ নৰঘাটক আৰু কিমান শাস্তি আছে তথাপিতো মই ৰাইজৰ মংগলৰ বাবে দেশৰ মংগলৰ বাবে মই মোৰ স্বামীৰ সম্ভেদ নিদিও আন শাস্তি দিয়াৰ পিছতো তোৰ মাত্ৰ একেষাৰে কথা হয় পাই হেৰো ইমান গৈ কোবাই থকাৰ পাছতো তই নকওঁ কেলৈ কৈ দিলে দেখোন তোৰো লেখা মৰে আৰু আমাৰো আহৰি পৰে হেৰো ঘৰ দুৱাৰ লৰা তিৰোতাই তোক নহয় কিমান শাস্তি দিম অ ককাই এইজনী কিবা দেবী নেকি এই জয়মতী কৈ দে সোনকালে নহলে তোক গৰম তেল ঢালিবি দিয়া
নকওঁ গৰম জাল ওলাই যাওঁগৈ এই জমনি কৈ দে গৰম তেল কি নকওঁ মই তেল লৈ গৰম তেল ইমান পখৰত আৰু ইমান শাস্তি কেলৈ ভুগিবলগীয়া হৈছে কৈ দিলেই হ'ল তাকে তাই নকয় নহয় ঐ তহঁতে এনেদৰে মেল মাৰি থাকিবি নেকি আজিৰ ভিতৰতে এই মুখৰ পৰা গদা পানী সম্ভেদ উলিয়াব লাগিব এই গাৰ পৰা কিদৰে মহামাৰী তেজ ওলাইছে ডাঙৰীয়া এইজনী সঁচাকৈ দেৱী যেন লাগিছে ডাঙৰীয়া কুঁৱলী এতিয়াও সময় আছে যদি আপুনি স্বামীৰ সম্ভেদ দিয়ে এতিয়াই আপোনাক মুক্তি দিম পাখণ্ডহঁত তহঁতে এতিয়া আশা কৰ মই মোৰ স্বামীৰ সম্ভেদ দিম মই জানো কিন্তু মই নকওঁ ইমান শাস্তিৰ পাছতো তোৰ দাম্ভিকতা নকমিল ঐ কি চাই আছ শাস্তি দিবি একেৰাহে শাস্তি দিবি মই আহিছো দেউতাৰ লগোৱা কথা পাতি লওঁ আহিছো দেউতা আহিছো দেউতা এই বন্দীক চৰণৰ ধূলি দিয়ক চানমাই তহঁতে দুখ নকৰিবি মই অকণমানো দুখ পোৱা নাই আহিছো দেউতা এইজন ৰজাহে নালাগে পৃথিৱীৰ সকলো ৰজা লগ লাগিলেও মোক চুলিডালৰ সমানো দুখ দিব নোৱাৰে আহিছো দেউতা তই যাগৈ চাংমাই চাওদাং বৰুৱা আহিলে তোকো কোবাব তই যাগৈ আহিছো দেউতা আহিছো দেউতা পিঠু চাংমাইৰ 7 পুৰুষ আপোনাৰ ঘৰতে খাই থাকি মৰি গ'ল এতিয়া আহিছো দেউতা ৰজাৰ ঘৰীয়া গোপ খাবলৈ এই পিঠু চাংমাই ভয় নকৰে একুৰি মহা বাহুবলী মানুহ গোটাই থৈছো আহিছো দেউতা আপোনাক এনে ঠাইত থমগৈ যে ৰজাৰ চোৰাং চোৰাই আপোনাৰ সম্ভেদ একো নাপাব আহিছো দেউতা এই বন্দীক হুকুম দিয়ক
তেনে কথা নকবি এতিয়া পলাই দেউতা যোৱাৰো সময় নাই চানমাই আহিছো দেউতা মায়াতে বন্দী হৈ আছো তহঁতে দুখ নকৰিবি তই যা লাই লেচাই তোক নেদেখি কান্দিব সিহঁত নিজৰ ল'ৰাৰ দৰে মৰম কৰিবি তই যা গৈ আহিছো দেউতা যা আহিছো দেউতা আহিছো দেউতা আহিছো দেউতা আজি কিবা এটা হ'ব যেন পাইছো আমাৰ ঘোঁৰাত কল আছে আলু আছে কচু আছে লবণে মিতি কম পইচাত দি আদা আৰু জলকীয়া ভি আছে লবণে মিতি যা তই এতিয়া আমাৰ আলু কচু লোৱাৰ সময় নাই মিতি এই মানুহজনী কিয় এনেকে মাৰিছে এই গিৰিয়েকৰ কথা নোকোৱাৰ বাবে তাই এনেধৰণে শাস্তি দিয়া হৈছে মানুহজনী কিয় ইমান কষ্ট খাইছে ঘৰৰ গৃহস্থ কথা জানিলে কৈ দিব লাগে মই মোৰ স্বামীৰ সম্ভেদ মৰিলেও নিদিও মই নকওঁ ঘৰৰ গৃহস্থ কথা জানিলে কৈ দিব লাগে মই মোৰ গৃহস্থৰ কথা নকওঁ এইবিলাকৰ কি হৈছে গুচিবা নাযায় কিয় হ'ব দে ঐ মিকি আলু কচু নলওঁ যদি আমি ঘৰত যাম দেই যা ধন্য তোমাৰ স্বামী আজি সঁচাকৈ কিবা এটা হ'ব যেন পাইছো ৰ ভাইহঁত মই অলপ চাই আহিলো ভাইহঁত চাই আহিছো চা এই দেখোন চকুটা বৰ বেলেগ ধৰণে চাই আছে আজি সিফলীয়া হ'ব যেন পাইছো কি হ'ল তহঁতৰ বৰুৱা দেউতা এই দেখোন আজি চকুকেইটা বৰ বেলেগ ধৰণে চাই আছে আৰু উশাহ লোৱাৰো গম পোৱা নাই ঘাতকত তহঁতে মোৰ লগত
অনেক কষ্ট কৰিব লগা হ'ল কুঁৱৰী আপুনি ধন্য পূৰণ হ'ল মোৰ মনৰ কামনা স্বামী আছে মোৰ নিৰাপদে মৰণৰ যন্ত্ৰণাটো লভিছো অনাবিল আনন্দ দিয়া প্ৰভু দিয়া খুলি দিয়া মোৰ মনৰ দুৱাৰ আত্মা মোৰ উৰি গৈ প্ৰণাম প্ৰভুৰ চৰণত হে প্ৰভু পাখণ্ডহঁত তহঁতে কি বুজিবি স্বজাতিৰ নামত জীৱন কিমান দুষ্ট হে প্ৰভু হে দয়াময় আইছো দেউতা কোন তই মই আইছো দেউতাৰ লিগিৰি যা পাতি ল বৰুৱা দেউতা আহিব হৈছে আইছো দেউতা তই কিয় আহিলি লাইকে লেচাকে এৰি তই কিয় আহিলি মোক নেদেখি চাগে সিহঁতে কান্দিছে আৰু তোকো যদি নেদেখে সিহঁতে আৰু কান্দিব আইছো দেউতা আপোনাৰ এনে অৱস্থা দেখাৰ আগতে মই নকৰিলো কিয় আইছো দেউতা তৰবৰি তই যাগৈ চাওদাং বৰুৱা আহিলে তোকো বিপদত পেলাব মোৰ লাইলে চাই আৰু নিথৰুৱা হৈ পৰিব যাগৈ যাইছো দেউতা যা তৰবৰি যা হেৰৌ ল'ৰাহঁতলৈ মনত পৰা নাইনে সিহঁতৰ কথা ভাবিয়ে কৈ দেচোন নকওঁ ভাগৰিলি ভাগৰিলি অনেক কষ্ট দিলো মই তহঁতক স্বামী আছে মোৰ নিৰাপদে
বৰুৱা দেউতা মুখেৰে কিবা ভুৰভুৰাইছে ধন্য জয়মতী কৰি আপুনি দেশৰ কাৰণে দহৰ কাৰণে নিজৰ জীৱন দিলা বিসৰ্জন আপোনাক শত কোটি প্ৰণাম জনালো জয়